So hello guys, welcome to the channel Pankaj Vlogs 321. So guys, finally PAN card ahi gol. So iman je deri lagil karon mane etu dekha paise ne bhalke dekha nai sage speed post tot apply kora asil so deri hol speed post tot apply korile mane bahut deri lage etia PAN card tu Google AdSense verify koru pai thako keneke kore PAN card di Google AdSense verify bisi time na lage just 1 minute ba 2 minute sai thako dekhai ase guys বৰ্তমান আমি মোবাইলৰ স্ক্ৰিনত আহিলো এটা চাওক মোৰ $12.19 ৰব ডেস্কটপ সাইট কৰি ল'ব লাগিব দে ডেস্কটপ সাইট কৰা হৈ গ'ল এতিয়া চাব আপোনালোকে ৰাইট সাইডত যে একশন বাটনটো আছে একশন বাটনটো ক্লিক কৰিব লাগিব ক্লিক কৰা হৈ গ'ল সো এতিয়া ভেৰিফাই নাও বুলি যে আহিল তাত ক্লিক কৰিব লাগিব এতিয়া প্ৰসেসটো আৰম্ভ হ'ল PAN কাৰ্ডত যোনটো লিগেল নেম আছে হেইটোৱে দিব বেলেগ একো নেম নিদিব PAN কাৰ্ডত যোনটো আছে হেইটোৱে দিব যিহেতু মোৰ নামটো পংকজ বৰা লিখো গল এতিয়া আপলোড কৰিব লাগে ফটোখন মানে PAN কাৰ্ডখন ভালকৈ ক্লিয়াৰলি তুলিব দে গাইস নহলে কিটাবা ভালকে একসেপ্ট নহয় এটো সো মোৰ হৈ গল next সব আইডেন্টিফাই পুরা ভেরিফাই হৈছে এটা এড্রেস ভেরিফিকেশন কৰিবলে আছে এটো কৰিলো এইয়া সাবমিট কৰি দিও একো টেনশন নাই গাইস পুরা সিম্পল প্রসেস আর আমাৰ ইয়া মোৰ ভেরিফাই সাকসেসফুল ভেরিফিকেশন সাকসেসফুল হৈ গল এটা একো নাই এটা জাস্ট খালি যোনটো যে লেটাৰ আহিব Google AdSense পিন এই 6টা ডিজিটৰ কাৰণে ওয়েট কৰি থাকিলে হ'ল 10 ডেজ বা 14 ডেজ মান লাগিব বাকি একো নাই সাকসেসফুল হৈ গল মোৰ ভেৰিফিকেশন সো গাইস ভিডিওটো চাই কেনেকুৱা পালে নিশ্চয় জনাব প্লাস যদি ভিডিওটো অলপ মানো যদি অকন মানো যদি হেল্পফুল হল তেনেহলে প্লিজ লাইক শেয়ার কমেন্ট এন্ড আপোনালোকে এটা বস্তু কেতিয়াও নকৰে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব প্লিজ সাবস্ক্ৰাইব কৰিব আৰু আজিলৈ এখিনি আছিল লগ পাম নেক্সট ভিডিও টিল দেন বাই